Hey, hey. Hey, hey. আৰু শিপ্ৰাঙৰ পিতে খেপলা নহয় জানো স্কুল নগৈ তহঁতে ইয়াত আহি আড্ডা মাৰিছ ৰখ তহঁতক লৈছ আজি তোৰ ডান্স প্ৰেক্টিচ কেনেকুৱা চলি আছে একদম বঢ়িয়া চলি আছে দেই মোৰ বাপেকটো এতিয়া মোক চাপৰ্টো কৰি আছে আৰু কৈছে তোক যিমান টকা লাগিব মোক পইচা দি দিম খেতিত কাম কৰি লাগিলে তোক পইচা দি দিম তোৰ বাপেকটো এতিয়া মোৰ লগত ডান্সো কৰে তই গম পাৱ চেলিব্ৰেশ্যন ভাই আহি যা গোটেই স্কুলখনত তহঁতৰ নামেই নাম মাৰি পাছ কৰি ইয়াত আহি পাৰ্টি কৰি হয়নে নহয় তহঁতে যে স্কুল আহি ইয়াত আড্ডা মাৰি ফুৰ তহঁতৰ পঢ়া শুনা কেনেকৈ চলিছে মই তহঁতক প্ৰশ্ন কৰিম আৰু উত্তৰ দিবি তহঁতে বুজিছ তেনেহ'লে প্ৰথমে পেগু পিতেক ৰিকিকে সুধো সোধক মইতো আপোনাক আগতো এনচাৰ দিছোঁ এই মোৰ ঘৰ এটা পাচিত যদি 10টা আম থাকে 3টা পচি গ'লে কেইটা আম থাকিব কচোন 7টা আম ছাৰ পাৰিছে আম 3টা পচি গৈছে বুলিহে কৈছোঁ আম পচি গ'লে আলু হৈ নাযায়তো বুজিছ আমেই থাকে পাচিত সেই 10টা আমেই থাকিব বুজিলি ছাৰ আপুনি মহান তেনেহ'লে তই বাবা লিংগ পৰিৱৰ্তন কৰিব কৈছে প্ৰশ্ন সুধিম উত্তৰ দিবি মই লিংগ পৰিৱৰ্তন নকৰোঁ 1 কোটি টকা দিলেও মই লিংগ পৰিৱৰ্তন নকৰোঁ লিংগ পৰিৱৰ্তন 1 কোটি টকা দিলেও মই নকৰোঁ নাই মই নকৰোঁ ছাৰ মই ল'ৰাই ঠিক আছোঁ মই লিংগ পৰিৱৰ্তন নকৰোঁ আপোনাৰ যদি মন গৈছে আপুনি কৰি লওক অনকপদ চেনেলৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ আৰু যদি আমাৰ এই ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব লাইক কৰিব একদম দবা দেনা